প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আৰু আজি কোন নাই এইটো কি তো আহি পালো আৰু মোৰ পিছত দেখিছে হেল্ল' গাইজ সকলোকে প্ৰথমতে দুৰ্গা পূজাৰ শুভেচ্ছা জনালো আৰু মোৰ গীতো আপোনালোকক শুভেচ্ছা দিছে মই ভিডিঅ' ষ্টাৰ্ট কৰাৰ লগে লগে সি মাতিছে আৰু যি কি নহওক আজি হৈছে আমাৰ সেই দিনটো আৰু আজি সপ্তমী দেই তো সপ্তমীৰ দিনা এইটো ভিডিঅ' মই কৰি আছোঁ এইকেইটাৰ কাৰণে মই কথা ক'ব নোৱাৰিম বাকী আগৰ শ্বৰ্টছত মই কৈছিলোঁ যে এইবাৰ পূজা আমি লখিমপুৰত চাম ইয়াত এইবাৰ নাচাওঁ কাৰণ প্ৰত্যেকবাৰ ইয়াত চোৱা হয় আৰু যি নহওক যোৱাকালি আমি এবাৰ আমাৰ ঘৰৰ ওচৰত থকা পূজাখনলৈকে গৈছিলোঁ আৰু মই ভিডিঅ' বনাই আহিছোঁ সেইটো মই ইয়াতে লগাই দিওঁ আপোনালোকে চাব অকণমান এতিয়া আমি যাব ওলাইছোঁ আমি যাম ষ্টাডম ট্ৰেইনত চ' এইবোৰ চব দেখুৱাম মই এইটো ব্লগত চব আজি দেখুৱাম যাওঁ কেনেকৈ যাওঁ চ' চাই থাকক আৰু পূজা যিহেতু চ' এইবাৰ পূজা বেলেগ জেগাত চাম বেলেগ মানুহৰ লগত চলো ষ্টাৰ্ট करते हैं ভিডিঅ' ফাৰ্ষ্টত আমি হৰেণক চাই হৰেণক শৰাই দিব গৈছিলোঁ ইয়াত এইবাৰ আমাৰ দিয়া নহ'ল তো হৰেণক এবাৰ সুধি আহোঁ কেনেকুৱা লাগিল হৰেণৰ চলো কি আনিলে আপুনি আজি কোন নাই এইটো কি আনিছা কালি মই বন্ধু কৰিছিল এটা আৰু মাৰো আনি বন্ধু হয় আজি মোক আজি নানো কালি আনিম না ঠিক আছে আপোনাৰ শুভেচ্ছা থাকিল পূজাৰ ষ্টেচন আহি পালোঁ আৰু এইটো গুৱাহাটী নাহৰলাগুন যাব অলৰেডি কৈ আছোঁ শুনিছে তো ট্ৰেইনত উঠি যোৱাৰ পাছত ভালকৈ ভিডিঅ' কৰে মানে বহুত ভিৰ বেগ চেক থৈ আহিছোঁ তাত আমি অকণ কৰি আছোঁ মা যাই লওঁ তাৰপিছত দেখাম তো গাইজ ট্ৰেইনত অৰ্ডাৰ দিছিলোঁ মই নন ভেজ খালি মানে সেয়া আৰু যিটো ট্ৰেইনত খানা দিয়ে আৰু কিছুমানে ভেজো দিছিলে বাৰু মই দিছোঁ নন ভেজ মানে আছিলে মোৰ দাইল ভাত দেন চিকেনটো বহুত টেষ্টি হৈছিলে অলমষ্ট গোটেইখিনি টেষ্টি হৈছিলে মিক্স ভেজ এখন মোৰ ফেভৰেট চুইট যিটো হৈছে এইটো আপোনালোকে দেখিছে আৰু দেখি আৰু ৰুটি দিছিলে দুখন আৰু মোৰ মুখখন বহুত আপোনালোকে গম পাইছে মই কিমান এক্সাইটেড খাবলৈ কাৰণ বহুত ভোক লাগিছিলে আমাৰ দিনত ট্ৰেইন আছিলে সেইকাৰণে আৰু এয়া চাওঁতে চাওঁতে আন্ধাৰ হ'ব হৈছেই আৰু লখিমপুৰ আমি পামেই ভাবিলোঁ আপোনালোকক এটা ট্ৰেইনখনৰ টুৰ দিওঁ মানে মানুহটো বহুত গৈছিলে বাৰু এতিয়া এবাৰ দেখাম বুলি ভাবি পিনে মই মাক ভিডিঅ' কৰিবলৈ দিলোঁ আৰু এয়া মায়ে ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছে ট্ৰেইনখনৰ মানুহবোৰ আৰু মইতো মোবাইল টিপি আছোঁ বাৰু বাকী আপোনালোকে চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আৰু গাইজ আপোনালোকেতো জানেই ট্ৰেইনত গৈ থাকিলে কিমান বৰ লাগে আৰু তাতে আমি গৈছোঁ বহি থকা ট্ৰেইনত সেইকাৰণে মই অৰ্ডাৰ দিছিলোঁ চাহ তো চাহ খাই মই বহুত টাইম ভিডিঅ' কৰা নাই কাৰণে আপোনালোকক দেখুৱালোঁ আৰু চাওঁতে চাওঁতে আমি হাৰমাটি ষ্টেচন আহি পালোঁ এইফালে মই মাহীক দিব আহিছিলোঁ ইমান জাম আছিলে কাৰণে ভিডিঅ' কৰা নহ'লে গাড়ীটো লগ পালোঁ লখিমপুৰত পূজা হৈছে আমি এতিয়া গাড়ীৰ পৰা ৰাস্তাই পূজা চাই আহিছোঁ আমি দেখিব ইয়াত টোটেল 22খন পূজা গাইজ তো আহি পালোঁ আৰু মোৰ পিছত দেখিছে চব ডগি মোৰ মাহীহঁতৰ ঘৰত আহিলোঁ আৰু ট্ৰেইনত মানে কি হ'ল আমাৰ মানে এচি জেনেৰেটৰটো বেয়া হৈ থাকিলে বিছটা ন সেইখনটো একদম ফাষ্টেষ্ট ট্ৰেইন হয় ষ্টিল এনেকুৱা হৈ গ'ল সেইকাৰণে মই বেছি ট্ৰেইনত ভিডিঅ' কৰা নহ'ল মই ভাবিছোঁ যে আহি কিনে কৰিম আৰু আপোনালোকক হাৰমাটি ষ্টেচনটো দেখাম একদম সৰু সেয়া আৰু এতিয়া পূৰা বৰষুণ আৰু অকণমান ৰাস্তাত পূজা গাড়ী দিয়া মতে চাই আহিছোঁ আৰু এতিয়াও ভাত খাই কিনে আমি এবাৰ পূজা মানে ওচৰত চাই আহিম আৰু কালি যিহেতু অষ্টমী মানে কালি অষ্টমী নৱমী তো সন্ধি পূজা লাগিছে ৰাতিপুৱা 6:23 পৰা 7:10লৈকে চ' আমি ৰাতিপুৱা সন্ধি পূজা কৰিব যাম তো সেইটো এটা মই বেলেগ ব্লগ বনাম আপোনালোকক দেখুৱাম ইয়াতে এতিয়া আহি পালোঁ আৰু চব খানাৰ আয়োজন কৰি আছে মই ভাবিলোঁ যে ভিডিঅ'টো কৰি লওঁ ভিডিঅ'টো শেষো কৰিব লাগিব ন আৰু এতিয়া আমি যাম বাৰু পূজা চাব বাকী এই দুটা আমাৰ কুকুৰ আৰু বহুত আছিলে কিন্তু বৰ্তমান এইটাই আছে চাই থাকক ভিডিঅ'টো আজি ডে 1 লখিমপুৰত লিজা বাচন ধুই আছে
पिकू भात बनाए আছে सब्जी। अब हम पूजा देखने के लिए आए हैं। केखन पूजा है बोले यार 22খন इफाले চাইকো আকৌ ইফালে কাক কৈ হেল্ল' লিজা গোটেই সোপা আহি আছে।